নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজলৈ লৈছোঁ ক্লাছ 6ৰ ইংৰাজীত দ্য ৰেইনবো নামৰ কবিতাটিৰ অসমীয়া অনুবাদখিনি সকলোৱে ভালদৰে শুনি যাব, কিয়নো অসমীয়া অনুবাদখিনি খুবেই ইম্পৰ্টেণ্ট। কিয়নো যদি আমি অসমীয়া অনুবাদখিনি নাজানো তেতিয়া আমাৰ কুৱেশ্যন এনচাৰখিনি কৰাত বহুত জটিল হৈ যায়। সেয়ে সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ক্লাছবোৰ পাই থাকে, তাৰে আশা কৰি মই আজিৰ ক্লাছটো আৰম্ভ কৰিছোঁ। নমস্কাৰ। দ্য ৰেইনবো ৰামধেনু বট চেইলছ অন দ্য ৰিভাৰ্ছ, নাওবোৰে চলে নদীত। এণ্ড শ্বিপ চেইলছ অন দ্য চিজ, আৰু জাহাজবোৰ চলে সাগৰত। অৰ্থাৎ কবিয়ে কৈছে নাওবোৰে নদীত চলে বুলি কৈছে আৰু জাহাজবোৰে সাগৰত চলে বুলি কৈছে। বাট ক্লাউডছ ডেট চেইলছ এক্ৰছ দ্য স্কাই, কিন্তু ডাৱৰবোৰে চলে আকাশৰ মাজেৰে। আৰ পিটিয়াৰ ফাৰ দেন দিছ, এইবোৰ বহুত সুন্দৰ। অৰ্থাৎ কবিয়ে কৈছে ডাৱৰবোৰে আকাশত চলে বুলি কৈছে, নাওবোৰে নদীত চলে বুলি কৈছে আৰু জাহাজবোৰে সাগৰত চলে বুলি কৈছে, আৰু এইবোৰ বহুত সুন্দৰ, অৰ্থাৎ এইবোৰ দেখিবলৈ বহুত সুন্দৰ। দেয়াৰ আৰ ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ, তাত এখন দলং আছে নদীখনৰ ওপৰত। এছ পিটিয়াৰ এছ ইউ প্লিজ, যিমান সুন্দৰ আপোনাৰ দৃষ্টি। বাট দ্য বো ডেট ব্ৰিজেছ হেভেন, কিন্তু ধনুখনো সেই দলঙৰ দৰে হৈ পৰিছে। এণ্ড অভাৰটপছ দ্য ট্ৰিজ, আৰু গছবোৰতকৈও ওখ হৈ পৰিছে। এণ্ড বিল্ড এ ৰোড ফ্ৰম আৰ্থ টু স্কাই, আৰু এটা ৰাস্তা হৈ পৰিছে পৃথিৱীৰ পৰা আকাশলৈ। এছ পিটিয়াৰ ফাৰ দিছ, হয় এইবোৰ ইহঁততকৈ সুন্দৰ। অৰ্থাৎ কবিয়ে এই পেৰেগ্ৰাফটোত কৈছে তাত এখন দলং আছে নদীখনৰ ওপৰত এখন দলং আছে। যিমান সুন্দৰ আপোনাৰ দৃষ্টি, অৰ্থাৎ আমাৰ দৃষ্টি যিমান সুন্দৰ সিমানে সুন্দৰ, কিন্তু ধনুখনো সেই দলঙৰ দৰে হৈ পৰিছে। অৰ্থাৎ ধনুখন এখন সেই ব্ৰিজখনৰ দৰে আকৃতি লৈছে আৰু গছতকৈও ওখ হৈ পৰিছে, আৰু গছবোৰৰ ওপৰেৰে গৈছে, আৰু এটা ৰাস্তা হৈ পৰিছে পৃথিৱীৰ পৰা আকাশলৈ। অৰ্থাৎ যেন ধনুখন সাধাৰণতে আমি দেখা পাওঁ যে ধনুখন মাটিত লাগি থকা যেন লাগে, তেনেকৈ কবিয়ে কৈছে যে এটা যেন আমাৰ মাটিৰ পৰা আকাশলৈ এটা ৰাস্তাৰ লেখীয়া হৈছে। এছ পিটিয়াৰ ফাৰ্ডাৰ দিছ, আৰু এইবোৰ ইহঁততকৈ বহুত সুন্দৰ। অৰ্থাৎ ৰামধেনুৰ যিটো আমি দেখা পাওঁ সেইটো আমাৰ ওপৰত যিখিনি উল্লেখ কৰিছে তাতকৈ বহুত সুন্দৰ বুলি কৈছে। হয় এইবোৰ ইহঁততকৈ বহুত দূৰত। খ্ৰীষ্টিনা জৰ্জিনা ৰছেটি, অৰ্থাৎ এই কবিতাটোৰ কবি হ'ল খ্ৰীষ্টিনা জৰ্জিনা ৰছেটি নামৰ কবিজনে এই কবিতাটো ৰচনা কৰিছে। ইয়াৰ কেইটামান ৱৰ্ড মিনিং আছে তলত। ৱৰ্ড মিনিং: বটছ মানে হৈছে নাও, চেইল মানে চলে, ৰিভাৰ্ছ মানে নদী, চিজ মানে জাহাজ, চিজ মানে সাগৰ, ক্লাউডছ মানে মেঘ, এক্ৰছ মানে ওপৰেদি, ডিয়াৰ মানে তাত, ব্ৰিজেছ মানে দলং, প্ৰীতি মানে ধুনীয়া, প্লিজ মানে অনুগ্ৰহ, বো হিভেন, অভাৰটপছ ট্ৰিজ মানে গছবোৰ, বুইলছ মানে ঘৰ, অৰ্থাৎ বুইলছ মানে সজা বুলিও কয়, ৰোডছ মানে ৰাস্তা, আৰ্থ মানে পৃথিৱী, ফাৰ দেন মানে তেতিয়া। আজিৰ ক্লাছটোত ইমানেই। নেক্সট ক্লাছটোত মই ইয়াৰ কুৱেশ্যন এনচাৰখিনি দিম, সকলোৱে ভালকৈ পঢ়ি যাব, আৰু নেক্সট ভিডিঅ'টোত সকলোকে মই লগ পাম বুলি আশা কৰি মই আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।